हेलो गाइस नमस्कार एंड वेलकम माय यूट्यूब चैनल और इतना गई आसो महामृत्युंजय मंदिर और जीतु मैं दिन गई दिन गोटे भिडिओखिनि देखुवाइछुए आपनालोকক और इतना रातिर नाइट भिउ देखाबले गई आसो और जदि आपनालोके मोर गोटे दिन भिडिओ चाब विचारे तेनहले डेस्क्रिप्शनत लिंक दिया आछे तात गई चाब पारिब। एतिया जास्ट गई आसो मैं तार सिनेमेटिक शॉटखिनि देखुवाबर कारणे और इम्पर्टेन्ट कथा एटुए जे मैं जिखन मेला तात होय आछे সেই मेलाखনৰ कारणे बिशेषली गई आसो और गोटे मेलाखन मैं देखुवाबले चेष्टा करिम और कि आहिसे केनेके कत उठिब पारि माने टोटेली देखुवाई থাকিম চাই থাকক আপোনালোকে তেনহলে ভিডিওটো লাষ্টলৈকে চাব। तो फाइनली आহি पाई गलो मृत्युंजय मंदिर पार्किंग और एफाले बाइक पार्किंग कर दिलो और इतना गई आसो मृत्युंजय मंदिर यार ये नाइट भिउ और इतना मानुह सब ना तमाम मानुह तो ये राति मृत्युंजय मंदिर सब लाइट साइट दी तमाम कर दिसे। जिमानखिनिলৈকে পাৰিলো আপোনালোকক চিনেমেটিক শ্বট দেখালো কেনেকুৱা লাগিল চাই পেলাই জনাব আৰু এতিয়া প্ৰথম এতিয়া আমি গৈ আছো মেলালৈ বলক ডাইৰেক্ট লগ পাম আপোনালোকক মেলাত। আৰু ফাইনেলি আহি পাই গলো মেলা আৰু যে ভৰিৰেও চলাচল কৰিব নোৱাৰে তথাপিতো আহি দোকান দিছে। ক'ৰ পৰা আহিছে দাদা? কণিগুদাম নৱালিমুৰ। আপুনি চব মেলাতে দিয়ে নে এইবাৰ? মই এইবাৰ প্ৰথম। কেনেকুৱা মানুহ একদম বহুত ভাল লাগিছে, বহুত বঢ়িয়া বৰদোৱা মেলাৰ নিচিনা লাগিল। ফাইনেলি আহি সোমাই গ'লো মেলাত পুৰা মেলা চাম আৰু আপোনালোককো দেখাম। ये क्या चीज़ है भैया? साफ नाथी मजा घरत ओलमाई थले ভাল লাগিব। गाड़ी ये मैं दिन देखाइছো এতিয়া নুসুধো। আছে বাদাম খাব পাৰে এইটো মই দিনত দেখাইছোঁ লাইট জ্বলে বুলি মই তেতিয়া গম পোৱা নাছিলোঁ এতিয়াহে গম পালোঁ। তো ফাইনেলি মেলাখনত সোমাই গ'লোঁ চাওক না কি মজা লাগিছে।
সেইখনত উঠিব লাগিব তো উঠাৰ আগতে ফাৰ্ষ্ট মেলাখন ঘূৰি চাই লওঁ তাৰপিছত উঠিম এইফালে আছে বাটাৰফ্লাই ये कितना करके है 30 रुपया कितना पीस है 5 पीस का होता है 5 पीस का दाम 30 रुपया कमती नहीं होता है क्या लगे कितना सेट 1 2 3 4 हाँ ऐसे 1 2 चलेगा 2 सेट 50 हो जाएगा हाँ 250 ठीक है घूम के आता क्या चीज़ है एक उड़ाइए तो ऊपर কুপন আছে কুপনটো আপুনি আঁতৰাব সেই বেনাৰৰ ভিতৰত যিকোনো এটা বস্তু গিফ্ট পাব চব নাকি সজাইছে দোকানবিলাক এইফালে আছে ফুলৰ দোকান মই সেই বাহিৰত চাইলোঁ বাইদেউ ক'ৰ পৰা আহিছে ইয়াতে ঘৰ দোকান এইবিলাক মই দিনত দেখাইছিলোঁ কিন্তু দিনত বন্ধ আছিল এতিয়া খুলিছে চাওক না আল্টিমেট লাগি আছে আল্টিমেট এইখনত উঠিম এইখনত ভয় লাগে মই প্ৰথমবাৰ কি কোৱালিটি দেখিছেনে বটাই ভয়ত চিঞৰি আছে মাকক আৰু এইখনত এতিয়ালৈকে উঠা মানুহে চাগে নাই সেইকাৰণে এইখন বন্ধ তো সেইখনত উঠা মানুহ আছে তো সেইখনত উঠিম আৰু এতিয়া এইখনত অলপ উঠো ফাইনেলি সেই ডাঙৰখনত উঠা নহ'ল কাৰণ লগৰজনে উঠিব ভয় কৰে তো সেইখনতে উঠিম আৰু কালি উঠিম সেইখনত এই ভয় কৰে সি বহুত বেছি ভয় কৰে এতিয়া এইখনতে উঠিব লাগিব
মোবাইল Oi, মোবাইল ঘূৰে নাজানো আজিলৈকে উঠি পোৱা নাই আজি ফাৰ্ষ্ট টাইম উঠিছোঁ যদি বেয়াকৈ ঘূৰে নাগাটিম চাওক না গোটেই এইখন খালী আহিছে মানুহ আহিছে চিংগেল বোলে ভালো লাগি আছে তো বহুত মন আছিল সেইখনত উঠাৰ কি হ'ব লগৰজনে ভয় কৰে যিহেতু উঠিব নোৱাৰোঁ আৰু সেইখনততো কোনো কাৰণত অকলে উঠিব নোৱাৰি বহুত বেছি ভয় লাগে start हो गया नाइस मजा लगे সাহস নাই তেনেহ'লে নুঠিব প্ৰথম কৰোঁতে বহুত বেছি ভাল লাগিছে কেমেৰা দেখিলে গম পাইছে কেনেকুৱা ঘূৰাই আছে তো তাক যদি সাহস নাই নুঠিব প্লিজ নুঠিব অ' মাই গড ভাগ্যৱান মই এইখন উঠিছোঁ নহ'লে যদি এইখনত উঠিলেহেঁতেন মোৰো অ' মাই গড আৰু মই অকলে উঠিছোঁ কৰি যাব মই মোবাইলটো হাততে লৈ ৰখি থাকিলোঁ এতিয়া মোবাইলটো হাতেৰে সোমাবও পৰা নাই অ' মাই গড ফাইনেলি উঠি গ'ল যদি পাৰে সকলোৱে নুঠিব কোনোবাক লগত লৈ নামি গৈ বহুত বেছি ভাল লাগিল কিন্তু এটাই প্ৰব্লেম হ'ল মোৰ কি হ'ল মানে মোবাইলটো এনেকৈ হাতত লৈ ৰখি থাকিলে মই ক'তো ধৰিব নোৱাৰিলোঁ যদি সাহস আছে উঠক যদি সাহস নাই নুঠিব আৰু পৰাপক্ষত অকলে নুঠিব বহুত বেছি ভয় লাগে তো মই অকলে উঠি পস্তালোঁ তো এতিয়া মেলা ঘূৰা হৈ গ'ল আৰু এতিয়া কৰিব লাগে পেট পূজা তো এতিয়া খাব আহি আছোঁ তো ফাইনেলি আহি পাই গ'লোঁ এখন হোটেল আৰু ইয়াত बढ़िया 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 गरम गरम सेल्फी भाई दादा मेक्रोनिकेটো বনাব হা बढ़िया बढ़िया या बैकग्राउंड दिया स्पाइसी सॉल्टेड हां स्पाइसी है
তো ফাইনেলি আহি গ'ল পাস্তা জমাই আছো না বাবু এতিয়া খাই আছোঁ কম দিয়ে লাগমালি দিয়ে তো মোৰ খাই হৈ গ'ল আৰু এইখিনি খাব নোৱাৰিলোঁ তো আমাৰ ইয়াক চাওক ভয়াতুৰ ভাই খাই আছে কেনেকুৱা লাগিছে মজা মজা চাওমিনতকৈ ভালনে তো মজা তো ই খাই আছে ই খাই হৈ গ'লে আমি এইখন দোকান দেখিছেনে লাইটৰ পৰা দেখা নাপায় তো মানুহটো থিয় হৈ আছে তো তাতে পাণ এটা খাম আৰু গুচি যাম ঘৰ এতিয়া হৈ গ'ল খাই আৰু এতিয়া খাবলগীয়া এটা পাণ এটা দিয়ক মিঠা পাণ হা পাণ চাপ না বোলে কি চব মিঠা পাণ নেকি মিঠা পাণ তোৰ নাই জগা আছে তোৰ নালাগে বাৰু মিঠাই দিয়ক পাণ খালে কম ফুলি থাকে তথাপিও ভাল লাগে দিয়ক যিমানখিনি পাৰোঁ ইয়াত আহি দেখালোঁ আৰু এইখনত উঠিও দেখালোঁ ভাল লাগিলে লাইক কৰিব শ্বেয়াৰ কৰিব কিবা যদি ভুল হৈ গ'ল তেনেহ'লে কমেণ্ট কৰি জনাব আৰু যদি চেনেলটো নতুন তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিব আৰু ইমানখিনি মানুহৰ মাজৰ পৰা আৰু ছাবস্ক্ৰাইব কৰি লগত থকা বেল আইকনটো বজাবলৈ একেবাৰেই নাপাওঁ আৰু এই ইমানখিনি মানুহৰ মাজৰ পৰা আৰু এই মেলাখনৰ পৰা মই বিদায় লৈছোঁ আকৌ লগ পাম আপোনালোকক এটা নতুন ভিডিঅ'